সত্যিকারে পরাধীনতার কি করে ভারতে আজ চিন্তা ভারত স্বাধীন হল, অসম স্বাধীন হল, কিন্তু অসমের কি অস্তিত্ব কোন জায়গাকে লাচিত বরফুকনে লাচিত বরফুকন মোর সরে করে দিন তোমার জহরে দিন অসমে উচ্চ পরিচিতি হে রাষ্ট্রের বিজয় স্তম্ভ হরাই ঘাটৰ দুয়োকাষে সগৌৰৱে থিয় হৈ থকা অগণন পৰ্বতমালাই বীৰ লাচিতৰ বিজয় স্তম্ভ হৰাই ঘাট অসমীয়াৰ অসমীয়া স্বৰূপে জগতৰ আগত যিজনাবিনে প্ৰতিষ্ঠা কৰি থৈ গ'ল অসমীয়া জাতীয়তাই সেই বীৰ লাচিতৰ ওচৰত চিৰকৃতজ্ঞ। লাচিতৰ বীৰত্বৰ বাবে, লাচিতৰ ঐকান্তিক কৰ্তব্য নিষ্ঠাৰ বাবে, লাচিতৰ দেশৰ প্ৰতি থকা ভাল পোৱাৰ বাবে অসমীয়াৰ জগতত এটি সুকীয়া জাতি হিচাপে নিজক প্ৰতিপন্ন কৰিবলৈ মূৰ দাঙি উঠিছে। বিদেশত লাচিতে হেনদামেৰে অসমৰ চৌসীমাৰ পৰা পাছ কৰি দিলে দেশৰ ভোগানী সন্তুষ্ট হ'ল। আজি লাচিত নাই, আছে লাচিতৰ স্থানেকি অসমীয়া আজি স্বাধীন জাতি, কিন্তু অসমীয়া জাতিৰ অস্তিত্ব আজি বিপদশংকু। পদে পদে প্ৰতাৰিত, নিষ্পেষিত, লাঞ্ছিত আজি অসমীয়া জাতি। অসমৰ স্বকীয়তা, অসমীয়াত্ব জীয়াই ৰাখিবলৈ লাচিত আমাৰ সাৰথী হওক, লাচিত আমাৰ সংকল্প হওক। লাচিতৰ কণ্ঠেৰে অসমীয়াই চিঞৰি উঠক, জাক 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 অসমীয়া তই জানিবৰ হ'ল, নমলা মুখত সতৰু আহিছে তই দেখিবৰ হ'ল। আকাশ বিদাৰি পঞ্চনিনাদেৰে পৰিব জনিবৰ হ'ল, দেশ ৰাখিবৰ হ'ল অসমীয়া, দেশ ৰাখিবৰ হ'ল। উঠ অসমীয়া, জাক অসমীয়া তই জাগিবৰ হ'ল, দেশ ৰাখিবৰ হ'ল অসমীয়া, দেশ ৰাখিবৰ হ'ল। শ্রীযুক্ত আহোম সাম্রাজ্য বড় রাজা বাহাদুর আমার কি নিতাই বড় সম্রাজ্য মোগল কি বলছে সম্রাজ্য কি খবর কাকতি খবর ওই দিকে ওঠা ও বুঝিছো তুমি পত্রখন পাঠ কৰিবলৈ টান পাইছা। মোগলৰ হল বলে কিবা অপজা কথা লিখিছে হয় না কাকতি, কিন্তু মোৰ আগে তুমি পত্ৰ পাঠ কৰা মোগলে টান কথা লিখি আহোম ৰজাৰ মৰ্যাদা হানি কৰিব নোৱাৰিব আৰু মোক মোৰ কৰ্তব্যৰ পৰাও বিৰত কৰিব নোৱাৰিব। পঢ়া শ্রীযুক্ত আহোম সাম্রাজ্য বরাবর রাজা বাহাদুর আমার কথা কি বাক্য সম্বন্ধীকে ভেজা হয়েছে। বাক্য পথে সকল সমস্যায় জ্ঞাত হইলে আমি আহোম রাজার মঙ্গল কামনা করিছো এবং বন্ধুত্ব আৰু সহৃদয়তা বিচাৰিছো। সঙ্গে আমার স্নেহৰ সিংহস্বৰূপ মোগলৰ জৰিতাৰ খেলাত এক কোট বকচিচ স্বৰূপ দিয়া হৈছে। তাহাক দূত সন্মুখে পৰিধাৰণ কৰিবে। আমাৰ সিংহ সম্বলিত আদিয়া এক দুটা পঠিওৱা হ'ব। গ্ৰহণে কীৰ্তন কৰিবে। ইতি মহম্মদ আলমগীর বাদশাহ গাজী। কাকতি গীতাই বড় মোগল কথাকে আজ তুমি তোরা উভয় যাবলে কই আমি কি পাও কথা মোগল কথাকে আগত খালি শুনি ধুনা ধোপ করি মুরাদে করে চলকে খবর রাজায় বিদেশে যে উপহার গ্রহণ না করে আর ইয়াক কমিতে সকল সত্যদ সিংহয় লীলাধারী সুপুত্র
কিয় দেখুন বর্তমান অবস্থায় চাই পাঠশালে করা অন্যায় অবিচারের কথা করি মূল সিদ্ধান্ত আপনি যুক্তিযুক্ত হওয়া নাই বলে কব নেকি ওর কথা দেখুন আমার বর্তমান অবস্থানে চাই ওরা কোনো প্রকারে কাম করা উচিত নহব তেওঁলোকৰ লগত সত্যতে আমি মিডিয়ানি কৰাহে উচিত যেন পাওঁ আপুনি কি কৈছে বুঢ়াৰ বহাই ডাঙৰীয়া মই খতম পুৰুষীয়া ৰাজসাজপাৰ সুৰক্ষাই থৈ দিল্লীৰ পাঠশালে যুৱতী ঠেলা পিন্ধিব লাগিছিল মোগলৰ সৈতে আমি যুঁজিবই লাগিব সিহঁতে অসমীয়াৰ নিচিনা স্বাধীন চিকিয়া জাতি এটাক চিৰদিন তলতীয়া কৰি ৰাখিব কেতিয়াও নোৱাৰে কিন্তু তাৰ আগে নিজৰ আহিলা পাতি আৰু অলপ বৰবাদটো এই বিষয়ে আপুনি চিন্তা নকৰিব বুঢ়া বহাই ডাঙৰীয়া ৰাজভৰালত সকলো মজুত আছে কি হ'ল আপুনি আচৰিত হৈ ৰৈ গ'ল যে কোন আছ জয়ানন্দ নামলৈ বুঢ়া গলে আহিব লাগে বুঢ়া বহাই ডাঙৰীয়া দিল্লীৰ পাঠশালা সংজয়ৰ যি সোণালী সপোন দেখিছে মই তাক কদাপি বাস্তৱত পৰিণত হ'বলৈ নিদিম জয়ানন্দ ৰাজভৰালত যুঁজৰ সকলো আহিলা পাতি সংচিত হৈ আছে বুলি কৈছিলে নহয় জয়ানন্দ জয়ানন্দ তুমি ইমান অসহায় পাই গৈছা যে মোৰ আগত মিছা মাতি কৈ তুমি পাছ হ'ব নাই জীবন জীব ঘরে তুমি আপয় বাতিছা এই ভাবটা তুমি ছিঙি টুকুরা টুকুর করে মই টুকুরা করে খাও তাহলে তুমি অন্য দ্বারা মিশা মারছিল কেউ না উন্নতি না কইয়া ইদিনা পুলিশ ওরা কর্মচারী সরে হিলই মানুষ প্রশস্তাতেই কথা কলা কই মিশা কথাটো হয় মই ভাবি যদি ৰাজভৰালৰ সঠিক পৰা আমাৰ প্ৰজাসকলে গম পায় তেতিয়াহ'লে অসমীয়া প্ৰজাসকল তেনেই হতাশ হৈ পৰিব আৰু সকলো আমাৰ তলি পাব সেয়েহে জয়ানন্দ চন্দ্ৰলৈ তোমাৰ উপস্থিত বুদ্ধিৰ মই শলাগ ল'লো সকলো চৰাত বিতম্ব বিনিময় ভালেই কৰিলা কিন্তু ৰাজমন্ত্ৰী ডাঙৰীয়া সঁচাকৈ যদি ৰাজভৰালৰ অৱস্থা এনেকুৱা তেনেহ'লে আমাৰ উপায় অসমতে কোনো অভাৱ নাই বৰ্তমান আমাক মাথো লাগে সময় পালে আমি সকলো পিনেদি সাজু হ'ব পাৰিম মোগলে অসম এৰিবই লাগিব মাথো পিছ হ'ব পাৰে আপোনাৰ কথা মই ভৰসা পাইছোঁ আপোনাৰ কথাত মই ভৰসা পাইছোঁ আৰু এটা মুহূৰ্ত অভাৱত ব্যয় কৰিব নোৱাৰি এই মুহূৰ্তৰ পৰা পূৰ্ণ প্ৰয়োগৰে যুদ্ধ আয়োজন কৰা হওক চকু ৰাখিব যাৰ যি ভাৱ ঠিক সেইমতে যেন কাম কৰে কৰ্তব্যত অৱহেলা কৰা দল তেহে যিমানেই নামৰ তেতিয়া নহওক লাগিলে কঠোৰ শাস্তিৰ পৰা ৰেহাই নাপাব বিদেশী বঙালক খেদিবৰ বাবে প্ৰতিজন সুস্থ সবল অসমীয়াই ৰণুৱাৰ লেখত নাম লেখক কিন্তু দামত ভোট গঠন কৰক আৰু সেই ভোটৰ আশা মই নিজে পৰিচালনা কৰিম অকল থল বাহিনী হ'লে নহ'ব লুইতৰ বুকুৱেদি মোগল অহাৰ কোনবাৰ লুইতৰ বুকুৰ মোগলক ভেটিবলৈ আমাক এটা শক্তিশালী নৌ বাহিনী লাগিব সকলোকে জনাই দিয়ক যি ৰময় আখৰাত পাৰ্বতী দেখুৱাব পাৰিব মই তাক নিজ হাতেৰে উপহাৰ দিম আৰু এধৰণী মানুহ সময় অৱক্ষয় কৰিব নোৱাৰি কীৰ্পতামূলক উপহাৰ দি আত্মীয়ৰঞ্জনে সকলোবোৰ ক্ষমতাকে জ্ঞান কৰা নাই সমগ্ৰ অসমীয়া জাতিক অপমান কৰিছে আত্মা হবৰ হাত কৰি সিংহাসনত বহি সেই উপহাৰ সাদৰেৰে গ্ৰহণ কৰি মই মোৰ পূৰ্বপুৰুষৰ পবিত্ৰ নামত চেকা পানিব নোৱাৰিম বিদেশীৰ কণতলীয়া হৈ থকাতকৈ মৰণকে কৰিম বঙাল ঘৰতে বিক্ৰী অসম্ভৱ যুঁজ কৰিবই লাগিব বুঢ়া বহাই ডাঙৰীয়া সকলোকে বৰ বিলৰ জন দিয়ক ৰাজমন্ত্ৰী ডাঙৰীয়া তুমি জনালৈকে মোগল কথাকে বন্দী কৰিলা ভাল ৰাজমন্ত্ৰী ডাঙৰীয়া সকলো আয়োজন সম্পূৰ্ণ হোৱা পৰ্যন্ত মোগলৰ সৈতে মুখত মিডিয়ালৈ ৰখাই থকাটো উচিত নহয়
স্বাধীনতা আমাৰ সকলোৰে দেখি আচ্ছা অসমৰ এটা অতি সোনকালেই চৰকাৰ হৈ পৰিব ৰাজমন্ত্ৰী ডাঙৰীয়া। আমি সকলো নিমিত্ত মাত্ৰ ইয়াত অকণিকে কণনিক নাই সকলো নিৰ্ভৰ কৰে গোসানীৰ ওপৰত সকলোৰে পূজনীয় অসমৰে পবিত্ৰ বিজ্ঞাপন কেৱে স্পৰ্শ কৰিব নোৱাৰিব ৰাজপাল দেউতা আপুনি একো চিন্তা নকৰিব মিল জুমলাৰ হাতত অসমীয়াৰ পৰাজয় ভূগোলকে ফালে যেনেকৈ বগলীয়া কৰি তুলিছে ঠিক তেনেকৈ স্বাধীন চিটিয়া অসমীয়াৰ প্ৰাণত লোক পোৱা স্বাধীনতাৰ পুনৰ সময় আৰম্ভ কৰিছিল অসমীয়াৰ প্ৰাণলৈ পুনৰ চেতনা জাগিছে শুই থকা বন্ধতে যেতিয়া কেৱল তুলি গৰজি উঠিব গাতন দীঘলীয়া বলাই আকৌ গাতন সোমাব লাগিব ৰাজপাল তুমি আৰু এটা কাম কৰিব লাগিব আদেশ কৰক ৰাজমন্ত্ৰী ডাঙৰীয়া। বৰ কঠিন কামটো দেশৰ বাবে কোনো কামেই কঠিন নহয় ৰাজমন্ত্ৰী ডাঙৰীয়া। ৰাজত্ব পালন কৰিবই লাগিব। তেনে শুনা তুমি গুৱাহাটীলৈ গৈ পঞ্চাছ ভোজনৰ ফিৰোজ খান সৈতে মিতিৰালি কৰি হাত থকা মোগলৰ ৰুণবিলাকৰ আলেখ লেখ আৰু সকলো গোপনীয় তথ্য আমাক জনাই দিব লাগিব কি হ'ল তুমি ভয় খাইছা ভয় খোৱা নাই ৰাজমন্ত্ৰী ডাঙৰীয়া। ভাবিছো মাত্ৰ ভাবিছো মোৰ বাবৰ সুন্দৰ কথা মোৰ আগেই কোৱা আছে যে বৰ টান কথা কিন্তু তুমি বুদ্ধি তোমাৰ উপস্থিত বুদ্ধিৰ বলেৰে তুমি বহু দূৰ আগুৱাই যাব পাৰিবা তোমাক মই এই অনুভৱ কৰিবলৈ বাধ্য হৈছো তুমি পাৰিবা আপোনাৰ দৰে চতুৰ মন্ত্ৰীৰ মন্ত্ৰণা পালে নিশ্চয় পাৰিম ৰাজমন্ত্ৰী ডাঙৰীয়া। প্ৰথম মেলেটৰ দাঁত এইখন সাতপাৰকে তহঁতৰ সাতপাৰ ভাল হ'বলে ফটা হওক চিতা হওক পাতৰ টকালি কণা হওক পূজা হওক ধুনীয়া পোৱা
যোগাই নাই কিন্তু শিক্ষক মেদান কৰি সপোন কৰি সাজু কৰাৰ ফলত তহঁতৰ সেই পুৰুষ চিন্তা কেইজনীয়ে পাৰে সদৌ কথা সৰ্বদেউ যে তহঁতৰ সেই মহা মেনেজৰ সাজ গাত নিদিহে পাৰিছে সঁচাকে দেই বৰ নিৰাশী হয় কত ভূত ঠেকানা খায়ো এই নিধক কেইটাৰ চেতন নাহি থৈ মেলেশ্বৰ যা ইমান জীৱনলৈ কোনে সৰ্বদৰ ভাগৱতী যিখনে লিখিছো সিহঁতৰ ওপৰত আমাৰ এখন কবি দাঙিবই লাগে নিষ্ঠা নাই ভালেই হ'ব কথা কি কথা মই ৰণলৈ গ'লে তই বৰ বেছিকে কন্যা কোঠাখন গৈ নাথাকিবি দেই বৰ বেছিকে নোৱাৰিলেও দুটা মানে এটা বঙালৰ মোৰ মই চিঠিহে ৰণলৈ ওলালো যেতিয়া ওলালো যোৱা তোমাক তো নেযাবলৈ কোনে বৰ কপটখন দি গৈছে ৰণলৈ গ'লে তই উৰাকে কান্দি কান্দি নমৰি পিনে ঠিক আছে তেতিয়া মই নথকাত যদি সেই পেটুৱা বঙালটো আহি গাত টেঙা মাকে হাত দিয়ে তেতিয়া কিন্তু মোক নুদুখিম বিষয় জীয়াই থাকোঁতে বঙালে আমাৰ গাত হাত দিয়ক চাৰি বৰ ডাঙৰ চাৰি কামটো কৰিব নোৱাৰে অসমীয়া দুটাই পুৰুষৰ মুখলাই চাই হাত সামৰি বহি থাকে মূলা কাপোৰে দুৰ্যোগক বস্তুতে পাতি দিয়ে পাহৰিলে ৰণলৈ গৈ বঙালৰ মূৰ এটা আনিব পাৰিলেহে তেতিয়া চাই থাকি পাম যেন পাই কথাটো মিছা নহয় অসমীয়া তিৰোতাই ৰণলৈ ভয় কৰিব কি আৰু কাহানিটা ভয় কৰিছিল পাছে এতিয়া ৰণলৈ যোৱা হয় যি কাৰণত তাকেহে খাবৰ কৰিব পৰা নাই পিছে মোৰ বাহিৰেও ৰণলৈ গ'লেও মই অকলে নগৈছো লগতে তোকো সাঙুৰি লৈহে যাম বাপে Ahom Theatre আৰু Jorhat Theatre আজি এই বিশেষ মেলৰ উদ্দেশ্য আন্তন নামৰীয়া জনোৱা হৈছে আপোনালোকে কি দাম অলগলে কথা আমি একমত বৰ ভাল বাছনি হৈছে এৰা বৰ ভাল বাছনি হৈছে আপোনালোকে কাৰ কথা কৈছে লাচিত বৰফুকনে আমি তিনিওজন মন্ত্ৰীয়ে এইবাৰ অসমীয়া গুজাৰীৰ অধিনায়ক পাতিবলৈ আলোচনা বৰফুকো সৰ্বদেৱ ওচৰত উপস্থিত হ'বলৈ মাতি পঠিওৱা হৈছে যোগ্যজনক যোগ্য সন্মানৰ বিবেচনা কৰা হৈছে মই শুনি বৰ সন্তোষ পালোঁ এতিয়া আমাৰ মনে নতুন কথা ভাবিব আছে উপযুক্ত উৎসাহী ডেকা চাই নতুন নতুন বিষয় গম দিব লাগিব আৰু প্ৰজাসকলৰ যাতে কোনো আলৈ আদায় নহয় আৰু ৰাজ্যত যাতে কোনো অনাটন নহয় তাৰ প্ৰতি চকু ৰাখিব লাগিব চেষ্টাৰ অৱধিকে ত্ৰুটি কৰা নহ'ব সৰ্বদেউ তোলা কাপোৰে বোলে আপোনাক সাক্ষাৎ কৰিব বিচাৰিছে কোন ওচৰলৈ লাচিতে যেতিয়া আহি মোৰ ওচৰত সেৱা ল'ব মই কিছুমান কথা লিখি পেলাই যা পুৰা গমাই লাচিতকে এজন উপযুক্ত ডেকা এই বিষয়ত কোনো সন্দেহ নাই
কিন্তু ইমান এটা গুৰু দায়িত্ব অৰ্পণ কৰাৰ আগে মই লাচিতক সামান্যভাৱে পৰীক্ষা কৰিব কেৱল মুখেৰে অপমান কৰা নাই, ৰাজসভাৰ সকলো দান আৰু সন্মান হানি কৰিছে। আপুনি সৰ্বশ্ৰেষ্ঠ সকলোৰে পূজনীয় সৰ্বদেৱ সন্মান হানি কৰিছে। মই তাক ক্ষমা কৰিব নোৱাৰো। কৰ্তদেৱ তোমাৰ প্ৰাণ পৰ্যন্ত যাব পাৰে জনা উচিত। মই লুইতৰ পাৰৰ বেকাৰতা মৰণলৈ মোৰ ভয় নাই। কৰ্তদেৱ তোমার হল তোমার বংশর গৌরব, তোমার দেশর গৌরব, তোমার ভক্তের গৌরব। তুমি মোবাইল জগতে বড় বড়ুয়ার উপযুক্ত। লাসিত, মই তোমার সামান্য আত্মসন্মানের পরীক্ষা করিছি। তুমি উত্তীর্ণ হয়েছ। আজি বিদেশী দেশত অসমৰ চেষ্টা তৎপৰ হৈ আহিছে। স্বাধীন শিক্ষা বিচৰা অসমীয়াই আজি মুকলি বঁটা ল'বলৈ নাপায় অতিষ্ঠ হৈ পৰিছে। কেনিয়ে কাণ ফটা, কেনিয়ে ফুৰিবলৈ পাবা মাথৈ খাই থকা বিদেশী বঙালে আহি পুনৰ অসমবোৰ চাৰ খাৰ কৰিলে। বিদেশী বঙালক অসমৰ পৰা খেদিব লাগিব। মই সিহঁতক অসমৰ চেৰিহাকৰ বাজ কৰিহে দি লাচিত এনে গুৰু দায়িত্ব মই কাৰ হাতত অৰ্পণ কৰিম? স্বৰ্গদেউ, অসমত বীৰৰ অভাৱ নাই। লাগে স্বৰ্গদেউ আপোনাৰ আশীৰ্বাদ আৰু চৰণৰ ধৰি। লাচিত, আজিৰ অসমত তুমি এই উপযুক্ত নায়ক। তোমাৰ হাতত মই এই গুৰু দায়িত্ব অৰ্পণ কৰিব খুজিছোঁ। পৰম পবিত্ৰ এই সংগ্ৰামৰ সহায়ত অসমৰ মৰ্যাদা তুমি ৰক্ষা কৰিবা। লাচিত, অসমৰ মৰ্যাদা ৰক্ষা কৰিবা। অসমৰ পূৰ্ণ স্বাধীনতা ঘূৰাই আনিবা। তোমাক মই বৰ পুনৰ বাপ দিলোঁ। লাচিত পবিত্ৰ সংগ্ৰাম, বিপদৰ নগৰী সংগ্ৰাম, স্বৰ্গদেউৰ আদেশ পালন কৰাত তুমি মোক সহায় কৰিব লাগিব। মোৰ আশা, মোৰ বাসনা, সোণৰ অসমে সুখ শান্তিৰ চান আনন্দ আকৌ আপোন পাহৰা হৈ উঠক। বুঢ়া হৈতে পুনৰ নাচিবলৈ ধৰক। তাৰ খলকনিয়ে দুই পাৰৰ ডেকা গাভৰু বলিয়া কৰি তোলক। পৰম পবিত্ৰ এই সংগ্ৰাম হাতত লৈ দেশৰ নামত, ৰাইজৰ নামত, গোসানীৰ নামত শপত খাইছো স্বৰ্গদেউ। দেহত এটোপাল তেজ থকালৈকে লাচিতৰ মুঠিৰ পৰা এই সংগ্ৰাম সুৰক্ষা কৰে।
এই হ্যাঁ কামর মুগল বিদেশী মঙ্গলৰ বিদেশী লুইতৰ টুটু কৰি পৰিব ভক্তৰ তেজেৰে নৈ বৈ যাব আৰু সেই নৈয়ে বংগোপসাগৰ বিৰামলি কৰি তুলিব অসমৰ এটিও বিদেশী ঠাই নহ'ব অসমৰ এটিও বিদেশী ঠাই নহ'ব Boy,
সাপ বাচ্চা স্বয়ং সুন্দর ইমান তাকত নাই যে ফৌজদার ফিরুজ খান কথা বাচ্চা নালিশ করে मुलाकात के लिए सकते खबरदार करती आज हमरा Mughal
বিভাগ নাই মই সকলো কথা খোজদাৰ চাহাবক আজিয়ে লগাইছোঁ কিন্তু তুমি ঢিলাধাৰী ভাগৰ চুক্তিৰ কথা নাজানা জানো মই নজনা কোনো কথাই নাই আৰু সকলো জানো বাবে হিন্দুস্থানত সুদূৰ হিন্দুস্থানৰ পৰা মোগলক প্ৰতিশোধ ল'বৰ বাবে ইয়ালৈ ধৰি আহিছে মোৰ পৰা আপুনি এই কথা কোৱাৰ লগে লগে মোৰ পৰিস্থিতি আপোনাৰ বেছি আপুনি বিশ্বাস কৰক মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ কওঁ মোগলক ধ্বংস কৰিবৰ বাবে মই নিজৰ জীৱন বিপন্ন কৰিবলৈ ৰাজি আছোঁ আপুনি মোক এতিয়াও বিশ্বাস কৰিব পৰা নাই অসম ৰজাই লচিত বৰফুকনক গুৱাহাটী আক্ৰমণ কৰিবলৈ পঠোৱাৰ কথা মই জানো তুমি অলপ কৰিব মই তোমালোকক বিশ্বাস পাই সচেতন কৰি ৰাখিব পাৰিবা কিন্তু ইমান সেই চিৰাজী পাম নুস্খাৰ ভাণ্ডাৰত চিৰাজীৰ অভাৱ নাই ইস্তাফাত হাত কৰিব পাৰিলেই চিৰাজীৰ নৈ হৈ যাব যেতিয়া মোগল সেনাবোৰ নিচা খাই অচেতন হৈ পৰিব সেই সময়তে আমি সিহঁতৰ বন্দুক কামানবিলাকৰ ভিতৰত পানী ভৰাই দিম যাতে সময়মতে সেইবোৰে কাম নকৰা হয় আজিয়ে কৰিব আজি আক্ৰমণ কৰিম যেতিয়া মোগল সেনাবোৰ সকলো ভাল ফল দিব আমাৰ অসমীয়া লোকে সিহঁতৰ ঘৰত আক্ৰমণ কৰিব কিন্তু সাৱধান সুৰত চানা অতি ক্ষুদ্ৰ মানুহ সকলো খবৰ দেখি চব সজাগ কৰি ৰাখে এই আউটফালে লোৱা সুবিধা বুজি সৈয়দ চানাক চিৰাজীৰ লগত মিহলাই খুৱাই দিবা মোৰ কাম একদম খৰাব হৈ মানুহক বিশ্বাস কৰাটো তোমাৰ পেচা হৈ চাৰিওফালে বিশ্বাস তুমি নিজে কৰিছা অসম মই কেতিয়াও বিশ্বাস নকৰোঁ অসমখন চব পাহাৰ দেশ আৰু অসমীয়া মানুহবোৰ খেতি সম্পদৰে সক্ষম বহুত দিন যুঁজ কৰিবলৈ নাপায় তোমাৰ কোন একদম খৰাব হৈ গৈছে হাগাৰ হলি মুঘল সে কামাচ্ছা আজি এক বৰ বিচাৰি ইন্তজাম কিহৰ বাইকে দেশৰে কাগজ উস্তাদ আমাৰ বাইকে আমাৰ বাইকে
নিতয় পর্বত চক্ররাশিঘর সাক্ষাৎ মুকুয়া বিরুষ্কা ইয়ার নাকি ঝাপ তুলুন ভগবান ফুকন। ক্ষমা আছে সৈয়দ সেনা এইখানে অসমীয়া ক্ষেত রত্ন হয় তার নামে লাচিত বৰফুকন সদায় প্ৰস্তুত হৈ থাকিব। দুইকে দতানিকে কৰ গাঁৱলৈ লৈ যোৱা। বৰফুকন ডাঙৰীয়া, এইবাৰ যুদ্ধত আমাৰ খেতিৰ পৰিমাণ কিমান হ'ব? আমাৰ বিশেষ ক্ষতি হোৱা নাই, মোগলৰ কিন্তু বিস্তৰ হাৰি গৈছে। যুঁজৰ ভালেখিনি সামগ্ৰী আমাৰ হাতত হৈছে। ফৌজদাৰ ফিৰোজ খান সৈয়দ ছানা আমাৰ হাতত বন্দী হৈছে। ফৌজদাৰ ফিৰোজ খান ৰাজমন্ত্ৰী ডাঙৰীয়াৰ আগত আঁঠু লৈ সেৱা জনাব লাগে। আমাৰ দেশত আঁঠু লোৱাৰ দস্তুৰ নাই। এইখন অসম দেশ কোনো বাচ্চাৰ মূলত নহয়। আমিও বাচ্চার একো তরমুড়া কোনো হনুমান নহো। আমি আমার দেশের দস্তুর মানি চলিম। আমাৰ দেশৰ আছে যেতিয়া আমাৰ দেশৰ দস্তুৰ মানি চলিব লাগিব। দিল্লীৰ বাচ্চা নাই শহর ঠুকামান নোৱাৰে বৰফুকন। অলপমান খারাপ और कब भाई को सब कोई सा देखो तुम्हारे बादशाह बोलूं और वो बिकता है जाहिर करा तुम आवश्यक पकड़े तुम काल देने को কথা কইতে জানেন না চলো আমি এই রকম মানুষের আগত কথা কইতে যেসব মানুষ সমাধান তুমি অসমীয়া লতাই বেইমানি কৰি হিলাফালি খাতৰ শক্তি ভংগ কৰিছে। বছৰ মহিলাকাৰী অসম ৰজা তেনে কৰিবলৈ বাধ্য কৰিছে। আর এই কথা যদি দিল্লির বাদশার কাগজ করে তার নতিজা কি হবো আপনি একবার আমি সমবদ্ধ অসম রচনার অভিযোগ থাকিব তোমাৰ বাচ্চাৰ পিন্ধাই বান্দৰ বসতি বসুৱাই কৰি খবৰদাৰ লক্ষ্মণ বাচ্চা কৈ আমাৰ বৰ্তমান নকৰিবা। আৰু অসমৰ ৰজা হৈছে তোমালোকৰ খেল কৰা দিল্লির বাচ্চা আর অসম রাজার কাজর জমিন আসমান দিল্লির বাচ্চা সারা হিন্দুস্তানৰ সহেনশা আৰু অসমৰ ৰজা মামুলি কৰ কলিয়া। সন্দিকৈ ফুকন দিহিঙীয়া ফুকন এওঁলোক দুইকে ৰখাৰ এনে ব্যৱস্থা কৰক যাতে বেলিৰ পোহৰ ওলাব নোৱাৰে আৰু বতাহ খাই জীয়াই থাকিবলৈ ক'তো এটি সিদ্ধ হৈ থাকে। থাকিবলৈ কৰিছিল তোমাৰ জহত আজি মোৰ বুলি কথা ক'ব পৰা আজি হেৰুৱা ৰাজ্যখনৰ উদ্ধাৰ হ'ল। অসমৰ সিংহাসনত বহিছিল মনত নাছিল অসমৰ শান্তি, পেটত নাছিল এথানি ভোগ। আজি মই পৰম সন্তুষ্টি লাভ কৰিছোঁ। আজি পেটত মই ভোগ অনুভৱ কৰিছোঁ। আজিহে মুখেৰে এগৰা খাওঁ। সৰ্বদেৱ বধিৰে মাত্ৰ আপোনাৰ আদেশ পালন কৰিছোঁ। যুদ্ধৰ আৰম্ভণিহে হৈছে মাত্ৰ সৰ্বদেৱ। এতিয়া আমি হাত সাৱটি বহি থাকিলে নচলিব। আহোম ৰজাৰ হাতত পৰাজয়ে শান্তিক পাঠশালাক বলীয়া কৰি দিলে। সিহঁতে নিজৰ গৌৰৱ ৰক্ষা কৰিবলৈ পাঠশালাৰ সকলো শক্তি অসমীয়াৰ ওপৰত প্ৰয়োগ কৰিলে। 20 বছৰ বয়সৰ পৰা 20 বছৰ বয়সলৈকে বামুণ মহন্তক বাদ কৰি যত পুৰুষ আছে সকলোৰে লেখ লৈ সিহঁতৰ মনৰ সুস্থ সবল দেখা চাই সিহঁতক দা জাপি হিলৈ বাৰুদৰ ভালদৰে যুদ্ধৰ প্ৰশিক্ষণ দিয়াব লাগিব, যাতে আৱশ্যক হ'লে
আমি যাকে তাকে রঙুয়া যুগলে পঠাব পারো খেলে খেলে তোমার পানিয়া টিকা ফুরাই দিয়ক অঙ্কতে কি হবি কিন্তু রাহিলা পরি তোমার বাহিরে দেবে অন্য কোনো কাম না করে গাড়ি পিলা করে লোড়া সোয়ালে দিনে রাতে কাজ শেষে করে আদেশ করা অন্যদের আদেশ করে খবর কাম করা ফল পিলে ফুরাই দিয়ক আমার কামরূপ রাজ্য উদ্ধার হয়েছে সকল আনন্দ করা উৎসব করা এই মহাবিদ্যালয়তে নির্মাণ সম্পন্নই দেও ভাই অহম বাইরক আজ্ঞা কর অন্যদের আদেশ করে আজ্ঞা লাসিত কামরূপর শাসন ভার নয় তোমার হাতের অর্পণ করি তুমি সেই অঞ্চলের শাসনের ব্যবস্থা করিবা আর ভবিষ্যতে মোগরা খেতিবার বাবে কোন ঠাই কোথায় ভাল হব ভাবি চাইছানে ভাবিছো সর্বদেৱ সকলো ঠাই পৰীক্ষা কৰি চাই গুৱাহাটীৰ গণে আৰু বিভাগ ঠাই সকলো চাই তুমি যি ভাল দেখা তাকেই কৰিবা তোমাৰ কোনো কামত কোনো দাগ নৰিয়াই হস্তক্ষেপ কৰিব নোৱাৰিব অন্যদের আমার অন্যগুলো সমানে বিভাগ করি লুইটর উত্তর ফালে গড়াইঘাটর পৰা পূর্ব পাহলে আর দক্ষিণে গীতাখনির পৰা অপুৰৰ আলিলৈকে ভূমিকামুখী একোজন নিপুণ বৰুৱা আৰু ওপৰৰ ওপৰত যদি বাদ দিয়া যায় মোৰ বোধেৰে সুবিধা হ'ব লুইটৰ উত্তৰ ফালে যি গড় আছিল তাক মেৰামতি কৰি দিব পৰা হৈছে গড়ৰ ঠায়ে ঠায়ে খেনাপতিবিলাকৰ সুদ বহুৱা হৈছে আৰু ৰীতিমতে প্ৰতিটো আৰম্ভে একোটাকৈ বৰশীলৈ বহোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু লুইটৰ বুকুত যুঁজিবলৈকো যথেষ্ট সংখ্যক নাৱৰ নৌসেনা সাজু কৰি ৰখা হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰঙোৱাৰ দায়িত্ব আপুনি ল'ব লাগিব বুঢ়া গোহাঁই নামৰীয়া আৰু দক্ষিণ পাৰে থাকিব বৰফুকন নিজে অতি উত্তম অৱসৰ গ'লেও উত্তৰে লঠিয়াত মুঠ মাৰি ৰাজমন্ত্ৰী আতন বুঢ়া গোহাঁইদেৱে মোগলক ভেটিব দক্ষিণে ইটাখুলিৰ পৰা নিজেই সিহঁতৰ ওপৰত আক্ৰমণ কৰিব সিহঁতক কেনে প্ৰাণ লৈ পলাব নোৱাৰিব কৰ্মদেৱ মাজতে থাকিব ব্ৰহ্মপুত্ৰ যদি নাৱলৈ যাবলৈ চেষ্টা কৰে তেন্তে নৌ যুঁজত মাৰ্গ অসমীয়া সেনাৰ পৰা সিহঁতি কেনে প্ৰাণ লৈ পলাব নোৱাৰিব কৰ্মদেৱ এই হওক লাচিত আই ভগৱতীয়ে তোমাৰ মংগল কৰক উত্তৰে থাকিলে অচৰতল আতন বুঢ়া গোহাঁই আৰু দক্ষিণে থাকিলে অতিহিংসা দিব্যামেলি পাথৰ পৰি বনাল কৰি লাচিত বৰ্তন মোৰ আৰু কোনো ভয়ৰ কাৰণ নাই মোৰ কোনো চিন্তাৰ কাৰণ নাই জয় আমাৰ সময় তোমালোকৰ গম্ভীৰ তলেৰে আগুৱাই যাওঁ হেজাৰ বিজাৰ স্বাধীন চিৰিয়া অসমীয়া মৰণ প্ৰদুষ্য কৰি বনপানী ঢলৰ দৰে হিল দল ভাঙি বিদেশী বঙালৰ পৰা জপিয়াই পৰা সোতৰটা মহতে দেশ মোৰ স্বাধীন হ'ব নতুন
কাম আছে নাই জগত এখন যুদ্ধৰ বাবে তেওঁ কোনো কথাই চিন্তা নকৰে জনাব এতিয়া কাম বি তোমাৰ বংশ পৰিচয়ৰে ৰাম সকলৰ বিৰুদ্ধে বিদ্ৰোহী আৰু আনফালে মই শিক্ষা গ্ৰহণ কৰি শিক্ষাৰ কাম দুখৰ মাজত এখন কাজিয়া লগাবলৈ চেলি বিচাৰোঁ জানিব পাৰিলে আমাৰ কোনো নাথাকে মৰলৈ ভয় কৰিছিলে কাম লিখিছে নজনা উচিত সুন্দৰ কৰে ময়ো বিনা যুদ্ধে অসম দেশ জয় কৰিলো অসমীয়া জাতি ইমান বিৰূপা কৰি মই কেতিয়াও ভবাই নাই মোগলৰ শক্তিৰ কথা শুনা যায় কল্পনাও কৰিব পাৰিছিল সুদূৰ হিন্দুস্তানৰ পৰা আহি এটা বন্দুক কামানৰ সক্ষম সঁচাকৈ বৰ আফচোচৰ কথা অসমীয়া জাতিৰ কথা দিল্লীত বহুত শুনিছোঁ ভাবিছিলোঁ অসমীয়া সেনাপতিৰ সৈতে এই ৰাম সিংহৰ শক্তিৰ পৰীক্ষা হ'ব কিন্তু ইয়ালৈ আহি যি দেখিলোঁ সকলো মিছা যি শুনিছিলোঁ সকলো সাধু কথা মাত্ৰ শুনিছোঁ অসমৰ মানুহে বোলে বহুত যাদু কৰিব জানে আৰু যাদু কৰি সিহঁতে মানুহকে ভেড়া বনাই দিয়ে যাদু কৰিব এই ৰাম সিংহৰ ওচৰত এই ৰাম সিংহক দেখি অসমীয়াই যাদু পাহৰি পেলাব ৰাজপুত বীৰ ৰাম সিংহক দেখি অসমীয়া ৰজা প্ৰজা সকলো ঘেৰা হৈ পলাব দুশ্মনক বিশ্বাস কৰাটো কিন্তু তাৰ ওপৰত থাকে সিহঁতৰ হয়তো কিবা মতলব থাকিব পাৰে মতলব কি থাকিব আমি ইতিমধ্যে আহি ব্ৰহ্মপুত্ৰৰ ওচৰ পাইছোঁ আমাৰ পথ ভৰি মুকলি হৈ পৰি যুদ্ধ কৰাটো নহ'লে যেতিয়া বনৰীয়া বাঘ আৰু কিছুমানকে চিকাৰ কৰা যাওক ঠিক কৈছে অসমত যুদ্ধাৰ অভাৱ হ'ব পাৰে কিন্তু জন্তু জানোৱাৰৰ নহয় কিছুমান বাঘ ভালুক হত্যা কৰি আমাৰ বাদশাহৰ ধাৰ অলপ নষ্ট কৰা যাওক আৰু মেইন নাগা তুমি এতিয়া যোৱা আমাৰ সৈন্য সামন্তবিলাকৰ থকা মেলাৰ সুব্যৱস্থা কৰা তুমি অসম সেনাপতি লাচিত বৰফুকনৰ ওচৰলৈ আৰু তেওঁ ক'বা অতি শীঘ্ৰে গুৱাহাটী মোৰ হাতত অৰ্পণ কৰে ইয়াৰ পূৰ্বে আলি আখা আৰু মোমাই তেওঁলোকে লগত যি চুক্তি হৈছিল এই চুক্তি অনুযায়ী অসুৰ আলি আৰু বৰ নদী অসম ৰাজ্য আৰু মুছলমান ৰাজ্যৰ সীমা বান্ধি দিয়া হৈছিল আৰু সেই সন্ধি অনুযায়ী বৰ্তমান গুৱাহাটী আমাৰ বাদশাহৰ অধীনত আৰু বন্ধুত্ব তুমি লাচিত বৰফুকনক ক'বা মোগল সেনাপতিয়ে অসমলৈ যুদ্ধ কৰিবলৈ আহি এনেই উভতি যাবলগীয়া হোৱাত মনত বৰ বেজাৰ বেছি নহ'লেও কমচে কম 2 পৰিমাণ যুদ্ধ কৰিবলৈ ক'বা আৰু যদি যুদ্ধ কৰিবলৈ তেওঁলোকৰ বন্দুক বাৰু তীৰ কামানৰ কিবা অভাৱ হৈছে তেনেহ'লে আজি আমাৰ বাদশাহক শিক্ষা কৰিবলৈ বাদশাহে নিশ্চয় সেই প্ৰতিনিধি সহায় আৰু মন্ত্ৰীৰ লাচিত বৰফুকনক এইটো ক'বা যে অসম ৰাজ্য হিন্দুস্তানৰ এটা চুকৰ গাঁতত সোমাই আছে সেইকাৰণে তেওঁলোকে আমাৰ বাদশাহৰ সহ্য ক্ষমতাৰ কথা একো ভোকে নাপায় মোক বাদশাহে
অসমীয়া জাতিক গাঁতৰ পৰা উঠাই আনি সভ্যতাৰ পোহৰ দেখাবলৈ পঠিয়াইছো। কোন তুমি? রাজপুত জিয়ারি হই অসম কেনেকৈ আহিলা? অসমীয়াৰ অনুকৌশলৰ অসমীয়া তিৰোতাই ভেকচন ধৰি ভোটবোৰ শিবিৰে শিবিৰে ঘূৰি ফুৰে, এই কথাটো মই বহুত দিনৰ আগতেই গম পাইছো। অৱশ্যে ভুল হ'ব পাৰে, কিন্তু তুমি মদনাৱতী নাম লৈ যিদৰে ৰাজবংশীয় সাজিছা, তোমাৰ ৰাজসজ্জাও ৰাজপুতৰ দৰে নিখুঁত হৈছে। রাজপুত্রের নাম কিংবার নাম লোকনা এই ভারতবর্ষ কোন এমন মূর্খ আছে তুমি কব পারে? রজার আন্তিকর শক্তিয়ে রাজপুত্র গৌরব করা নাই বুঝাইছে। এই কথা আজ মই প্রথম শুনিছো। এই কথা সকলোৰে মুখে মুখে মাত্ৰ আপোনাৰ আগত সকলোৰে কাম নকৰে। আর তুমি এনেকৈ কথা কবলৈ ইমান সাহস তোমাৰ মানৱতী মোৰ এটাই ইংগিতত এই মুহূৰ্তত তোমাৰ দেহৰ পৰা তোমাৰ এই মূৰ মাটিত চিটিকি পৰিলে, কিন্তু তুমি এগৰাকী সামান্য নাৰী, আৰু এই নাৰী জাতি এই ৰামচন্দ্ৰই শ্ৰদ্ধা শক্তি আপোনাৰ সেই কৰবাৰে কত সহস্ৰ বীৰৰ মোৰ কাটি তেজে ৰাখি কৰি দিছে। আপোনাৰ সেই কৰবাৰে কত স্বাধীন জাতিক নহলে দাসত্ব স্বীকাৰ কৰিবলৈ বাধ্য কৰাইছে। বাকী থাকিল কেৱল তিৰোতাৰ ওপৰত সেই কৰবাৰৰ শক্তি পৰীক্ষা কৰিবলৈ বিয়া কৰি সকলো সম্পূৰ্ণ কৰি পেলাব লগা তেতিয়া পুৰুষৰ লগতে তিৰোতাই আপোনাৰ শক্তিৰ আগত এবাৰ যদি প্ৰতিজ্ঞা কৰিছে তেনেহলে জীবন দি হলেও তাক ৰক্ষা কৰিব। তোমাৰ উদ্দেশ্য কি? মই জানো তোমাক মোৰ ওচৰলৈ লাচিত বৰফুকনে চোৰৰ দৰে নিশা গুৱাহাটী আক্ৰমণ কৰি এতিয়া নিজ উপায় অৱলম্বন কৰিছে। মই তাক বন্দী কৰি বিশাল শাস্তি দি লাচিত বৰফুকনে ইমান সহজে মোগলৰ দাসত্ব স্বীকাৰ নকৰে।
উপহার বিমতীয়া অত্যাচাৰৰ পৰা আমাৰ অসমীয়া প্ৰজাসকলে ৰেহাই বিচাৰিছে দেশখন তুমি কিয় পৰা হৈ যায় কেতিয়া পৰা তাকে দিলে অসমীয়া প্ৰজাই যে বাচ্চাসকল উঠল কি কয় জাহানা আপোনালোকৰ নিচিনা দয়ালু বাচ্চাৰ অলপ শিকিবলৈ পোৱা হ'লে আমাৰ নহয় আমাৰ অসমীয়া প্ৰজাসকলে যুদ্ধ নকৰিবলৈ সমাজ পাইছে ৰখাই কৰিহে যুদ্ধলৈ পঠাইছে সুবিধা পালে সকলোখিনিয়ে আপোনালোকৰ কল্যাণ হ'ব আৰু বাচ্চাসকলে এই তোমালোকৰ ৰজাই নিজে কথা কৈছে অপসকলে যে চুক্তি কৰিছিল এই অসম ৰজাই অমান্য কৰিছে ৰাম সিংহ বাদশাহৰ সেনাপতি হৈ আহিছে তেতিয়াহ'লে ৰাম সিংহ চলতীয়া হৈ আহিছে নেকি মোগলৰ সন্তান হৈছিল ৰাজপুতৰ আপুনি মানে আমাৰ অসমৰ ৰজা হ'ব লাগে তাৰ পাছতে আপোনাৰ এটা যুদ্ধত আমাৰ লোকসকলে যুদ্ধ কৰিব এৰি আপুনি গুচি যাব নহয় থাকে যাব আপুনিও আৰু কেনে নাপায় আপুনি এটা কাম কৰক আজি কোনো চিন্তা নকৰিব গাঁও সিংহৰ ওপৰত মই উপযুক্ত ব্যৱস্থা কৰিম যুদ্ধত জয় হ'লেও গাঁও সিংহৰ নিস্তাৰ নাই শাৰী কাল বুলি পলাই গ'লেও বাচ্চাৰ হাতত উদ্ধাৰ নাপায় ৰাম সিংহৰ অনিবাৰ্য আপোনাৰ মানে কিমান লাখত গাঁও থকা দেখি মই মানে এজনী বাইজীৰ ব্যৱস্থা কৰিছোঁ বাইজী ক'ত আছে বাইজী মোৰ অতি স্নেহৰ অসমৰ ইমানলৈ হ'বলৈ পালে কেনেকৈ মই ধৰ্মদেৱ গৌৰৱ ৰক্ষা কৰোঁ কেনেকৈ মই অসমীয়া জাতিক উদ্ধাৰ কৰোঁ ধৰ্মদেৱ ৰাজত হেংগান চুই শপত খাইছোঁ আশীৰ্বাদ পৰিমাণ খানি নিজৰ জীৱন দীঘলৰ যে তুমি পুনৰ অসমক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ
কিছুমান লোকক আগলৈ পঠাই দিওঁ আৰু সিহঁতক একে ঠাইতে থাকিবলৈ কোৱা যাতে ৰাম সিংহই বৰ বঢ়িয়াকৈ দেখা পায় অথচ মোগলৰ কামানেও ছুটি নাপায় আৰু বৰহিলৈ সিহঁতক চেলাই যায় তাৰ পাছত সিহঁতক ক্ৰমান্বয়ে গুৱাহাটীৰ ফালে পাছুৱাই আহিবলৈ কোৱা যাতে ৰাম সিংহৰ মনত এনে ধাৰণা হয় যে মোগলৰ প্ৰবল আক্ৰমণক তিষ্ঠিব নোৱাৰি অসমীয়া ৰুণবোৰ দিহা দিহি পলাবলৈ ধৰিছে কেনে কৰিলে সকলোৱে মনত পঢ়ে বাবা মোৰ হাতে পালন কৰা জয় আই মুক্তাৰে জয় আই মুক্তাৰে সময় আছে সিহঁতক এতিয়াই বাদ ধৰিবলৈ গ'লে অনৰ্থক আমাৰ কিছুমান যুঁজৰ হৈ আহিব যুঁজ নকৰাকৈ দেশখন সিহঁতৰ হাতত মোগলৰ পুৰুষ ছোৱালী আমাৰ সৈন্যই বেছিকৈ পিছিব নোৱাৰিব বুলি ভয় নকৰিব আমি ঘৰৰ ভিতৰৰ পৰাই যুঁজ কৰিব লাগিব কোনখিনি ভিতৰত দেখিবলৈ পাইছোঁ শৰাই ঘাটলৈ অসমীয়া ৰঙৰ শক্তি পৰীক্ষা হ'ব শৰাই ঘাটে অসমৰ ভৱিষ্যত নিৰ্ণয় কৰিব কিন্তু তাৰ আগতে আমি নতুনকৈ আৰু এটা গড় বান্ধি উলিয়াব লাগিব আপোনাৰ তোমাৰ বিকাশ থাকিছে নেকি ৰাম সিংহ আহি গুৱাহাটী বুলি এতিয়া নতুনকৈ গড় বান্ধি উলিয়াবলৈ সময় পোৱা আজি গোটেই নিশাটো কৰি আছে আপোনাৰ ভয় নকৰিব আৰু ভিতৰত গড় বান্ধি উলিয়াব কেনেকৈ উলিয়াব লাগিব অনৰ্থক মানুহবিলাকক কষ্ট দিয়া হ'ব ধৰ্মতেৰে আমাক ইয়াত যুঁজ কৰিবলৈ পঠাইছে বহি ভোজ ভাত খাবলৈ নহয় আপোনাৰ উল্লেখে দেশ বৰ্ষে কৰি দিয়া মেয়ৰ মানি সময় পতালৈ আমাৰ হাতত যে সময় যথেষ্ট নাই যাওক নিজৰ কামত মন দিয়ক বেলি উঠাৰ লগে দেখিবলৈ পাব লাচিত বৰফুকনে ঘৰৰ কাম চেক কৰি উলিয়াইছে মোগলক চিনিবলৈ হ'লে আজি নিশাৰ ভিতৰতে ঘৰৰ কাম শেষ কৰি উলিয়াবই লাগিব মই পাৰিবই ঘৰৰ পৰা মোক দেউতাই ক'লে লাচিত তই মুখৰাখন আহোম মুখখন মোমাইৰ নামনি বৰ বৰুৱা তই পাৰিবি হঠাৎ শৰাই এই শৰাই খাওঁতেই হয়তো মোৰ দেহা ধূলিৰ লগত মিহলি হৈ যাব এই শৰাই খাওঁতেই হয়তো মোৰ পূৰ্বপুৰুষসকলৰ পবিত্ৰ স্মৃতিত কলংকৰ কলা চিতা সানিব কিন্তু এই শৰাই খাওঁতেই মোৰ নাতিৰ প্ৰতি সজাগ ক'বলৈ বাধ্য হ'ব যে লাচিত বৰফুকনে যি কৰিছে দেশৰ ভালৰ বাবে কৰিছিল লাচিত বৰফুকনে পুনৰ অসমক বিচাৰ কৰিবলৈ হেমচন্দ্ৰ প্ৰাণ তুমি তথাপিকৈ দিল্লীৰ মুঘল ৰাম সিংহক জন্ম লৈছে তেওঁ মুঘল পদ্ধতি পণ্ডিত ৰাজস্থানলৈ যি প্ৰস্তাৱ পঠিয়াইছে সেই প্ৰস্তাৱৰ পৰা তেওঁ উদাৰ চৰিত্ৰৰ পৰিচয় দিছে কিন্তু সেই প্ৰস্তাৱ আমি গ্ৰহণ কৰিব নোৱাৰি মনত বৰ বেজাৰ পাইছোঁ মানখাতা বংশৰ সংখ্যাত ক্ষত্ৰিয় শিৰোমণি ৰজা জয় সিংহৰ উত্তৰ মুখত এনে অপূৰণীয় কথা প্ৰকাশ পোৱাত আমি বৰ আচৰিত হৈছোঁ লাচিত বৰফুকনে গৰীয় 2 বছৰৰ কাৰণে হ'লেও প্ৰস্তুত হৈ আছে তেওঁ আমাক ধাৰ আৰু বীৰ লৈ সহায় কৰাৰ কথা কৈছে এতিয়ালৈকে এইবোৰৰ কোনো আৱশ্যক নাই তেওঁ ডাক্তৰ পৰা উলিয়াই আনি সভ্যতাৰ যি পোহৰ দেখুৱাৰ কথা কৈছে তাৰ ভাগ আমাক নেলাগে বুলি ক'ব কিয়নো ৰাজপুতনৰ মকামনিৰ দেশৰ পৰা ওলাই আনি মোগলৰ গোলামী কৰি তেওঁ যি সভ্যতাৰ পোহৰ কৰিছে
তাৰ ভাগ তেওঁকে নাতে তুমি চোৱা আপোনাৰ কাৰণে হেনো ৰামসিংহ ইমান ৰাগ কৰিব পাৰিছে ইয়াৰ বাবে চকৰি আপুনি ভালদৰে বুজাই দিওঁ লাচিত বৰফুকনে কেতিয়া কি কৰিব লাগে ইয়াক ভালদৰে জানে লাচিত বৰফুকনে বিপৰৰ সৈতে কোনো ল'ৰা ধেমালি কৰি থাকিব খোজা নাই ভৱিষ্যতে যদি কোনো বিষয়ৰ ওপৰত এনে কথা শুনিবলৈ পাওঁ আৰু কোনো বিষয়ে যদি কৰ্তব্য অৱহেলা কৰে তেন্তে লাচিত বৰফুকনৰ হাতৰ পৰা সিহঁতৰ মূৰ একেবাৰে হত্যা কৰিব নোৱাৰিব
দেশতকৈ মোমাই ডাঙৰ নহয় মই বুজো মোমাই কাটি মই দেশৰ কি শিক্ষা পাম যোৱা কথা পাহৰিলে এতিয়া আপুনি আপোনাৰ শৰীৰৰ ফালে অলপমান মন কৰি অপৰিণিত পৰিশ্ৰমৰ লাচিতৰ শৰীৰ নাভাগে অসুখে অমুকে একো কৰিব নোৱাৰে পৰা বহাই নকৰি নাম কিবা বাকি পণ্ডিতৰ আপোনাৰ সাক্ষাৎ বিচাৰিছে ৰাম সিংহই পুনৰ কোটালৈ পঠোৱাৰ উদ্দেশ্য কি উদ্দেশ্য নাথাকিলে পঠিয়াব কিয় যাওক মই মনে দিছোঁ বাদশাহৰ প্ৰধান সেনাপতি মহাবীৰ ৰজা ৰাম সিংহই মোক আপোনাৰ ওচৰলৈ এটা প্ৰস্তাৱ কৰিছে অনুমতি মানে জনাব মই অনুমতি দিছোঁ ৰজা ৰাম সিংহই গুৱাহাটীখন বাদশাক এৰিবলৈ গৈছে আৰু গুৱাহাটীক গড় কৰাৰ বাবদ ৩ লক্ষ মোহৰ লৈ যুঁজখন শেষ কৰিবলৈ ইতিমধ্যে দুই পক্ষৰে যথেষ্ট ধন আন্দোলনৰ গতি হৈছে তেওঁ আপোনালোকৰ ৰণকৌশল আৰু বীৰত্ব দেখি পৰম প্ৰীতি হৈছে তোমাৰ সেনাপতিক ক'বা তোমাৰ সেনাপতিৰ মুখত অসমীয়া ৰঙৰ প্ৰশংসাৰ কথা শুনি মনত মই বৰ ৰং পাইছোঁ আৰু এনে ৰঙৰ সেনাপতি হ'বলৈ পাই মই বৰ গৌৰৱ ভোগ কৰিছোঁ আপুনি বহা ভাগ্যৱান বৰফুকন ডাঙৰীয়া পিছে এটা কথা পণ্ডিত দিল্লী পঞ্চায়ত যোজনাৰ পৰা তেওঁ অসম দেশ জয় কৰিবলৈ সেনাপতি কৰি তেনেস্থলত তেওঁ যদি গুৱাহাটীলৈ উভতি যায় নিশ্চয় পাঞ্চাল তেওঁৰ ওপৰত অসন্তুষ্ট হ'ব তাৰোপৰি গুৱাহাটী অসম ৰজাই কোচ ৰজাৰ ভতুৱাই জয় কৰিছে গুৱাহাটীৰ ওপৰত পাঞ্চালৰ কোনো অধিকাৰ নাই কিন্তু ক্ৰীড়াধাৰী ভাষাৰ চুক্তি মতে গুৱাহাটীখন বাদশাহ অসম ৰজাই ৰক্ষণ কৰিছে পাৰে তুমি তোমাৰ সেনাপতি এতিয়াও যুঁজ কৰি গুৱাহাটীখন অধিকাৰ কৰি ল'বলৈ কোৱা ইয়াৰ পৰা ভৱিষ্যতে আপোনালোকৰ ভয়ানক ক্ষতি হ'ব পাৰে আমাৰ ক্ষতিৰ কথা ভাবি কিয় মনহৰা কৰিছে ৰাম সিংহৰ বীৰত্বৰ কথা নাজানো বুলিয়ে তেনেকৈ উঠুৱাইছে জানো পণ্ডিত ৰাম সিংহ দিল্লীৰ পাশ্চাত্য কিনা গোলা আপুনি মহা ভুল কৰিছে বৰ্তমান ডাঙৰীয়া মনে মনে থকা পণ্ডিত মোক কিয় শিক্ষা বিচাৰি পোৱা নাই আৰু লাচিত বৰফুকনেও ৰাম সিংহৰ হেৰিলৈ আশা কৰি হাত বন্দী কৰি থকা নাই আপুনি নিজৰ মনত নিজে মানিছে মোৰ আগৰ পৰা ভালে ভালে আঁতৰ হোৱা পণ্ডিত ৰাও মোৰ মঙ্গলে কৈছে আজিৰ যুগত নৌ সেনাপতি শ্বৰীফ খান নিহত হ'ব আৰু মুঘল সেনাপতি বীৰ নবাব বন্দী হ'ব তোমাৰ কথা কোনোদিনে ভুল হোৱা নহয় আজিও নহয় শ্বৰীফ খান আছিল নিহত হ'ব আৰু বীৰ নবাব বন্দী হ'ব তাৰ পাছত জগনৰ গুণাতি কৰি নিজ বংশৰ গৌৰৱ গাই ফুৰা যে নিৰাজ ৰাম সিংহ সেনাপতি ৰাজপতি ডাঙৰীয়া কি বতৰা বিচৰানন্দ ৰাম সিংহই পাৰিলে যুদ্ধ নকৰাকৈ গুৱাহাটীত হোৱাৰ চেষ্টা কৰিছিল প্ৰথমতে তেওঁক তুলনা কৰি উলিয়াইছে পিছত আমাৰ বৰ আৰু ৰণকৌশল দেখি তেওঁ একেবাৰে তপত মানিছে ৰচিদ খানৰ কথা কেনে পাইছা মইতো আগৰ পৰাই সিহঁতক গোপনীয় কথা ধৰি পাইছোঁ ৰাম সিংহই প্ৰায় দেশৰ ঘৰত খাৰ বাৰুদ ভৰাই কৰিছে ৰাঙলীৰ কাষৰ পাণ্ডু ৰাঙলী পুঞ্জৰ গড়ৰ তলত খাৰ বাৰুদ ভৰাই বল উৰাইলে উঠি মানিছে আৰু কি জানিব পাৰিছা জয়ন্ত ৰখীয়া কাষৰ কাষৰ ওখ ঠাইত কোট মাৰিবলৈ দিহা কৰিছে যদি ভটিয়াই গুৱাহাটী ল'ব নোৱাৰে বুজাই বৰণি বিৰুদ্ধে গুৱাহাটী লোৱাৰ চেষ্টা কৰিব ৰাজমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু পলম নকৰিব মোকলে কোট পৰাৰ কাম শেষ নহওঁতে সিহঁতৰ পৰা আক্ৰমণ কৰক আৰু দৰঙৰ ৰজাক আমাৰ কিছু সেনানী খাবলৈ থাকিবলৈ কম যাওক সন্দিকৈ ফুকন এই মাত্ৰ জয়মন্ত্ৰৰ মুখে জানিব পাৰিছোঁ ৰাম সিংহই শৰাইঘাটৰ কোণৰ লিখি নিদি তাত খাৰ ভৰাই জুই লগাবলৈ চেষ্টা কৰিছে সিফালেদি লোৰ খান্দি দি তাত পানী ভৰাই দিয়াৰ ব্যৱস্থা কৰা নামঘৰ মালিক টুকাৰিকৈ খাৱত তাত কি
তাত মালিকী বৰ এটা কথা গ'ল পাণ্ডুৰ ঢাকলি পুলিচৰ গড় যদি মোগলে ভাঙে চতালিকে যাতে তাক বাতি বুটি মেৰামতি কৰিব পাৰি তাৰ ব্যৱস্থা কৰিব খাপে খাপে বন্ধুবা যাতে মই শিক্ষা বাৰ্তা পাওঁ কিন্তু ৰাম কি হয় হয় নাই জয়ানন্দ ৰাম শিক্ষক নিপাত কৰিবলৈকে সেই লাচিত বৰফুকনে জন্ম কৰিছিল ৰাম শিক্ষই গৰ্ব কৰে মানদাতা বংশৰ বংশধৰ বুলি ক্ষত্ৰিয় চূড়ামণি ৰজা জয় সিংহৰ পুত্ৰ বুলি সিহঁতক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহে ইন্দ্ৰবংশী বীৰ আহোম কুলবীৰ খৰগদেউ চক্ৰধৰ সিংহৰ শাৰীৰিক প্ৰপুষ্ঠতাই মোক মোৰ কৰ্তব্যৰ পৰা বঞ্চিত কৰিব নোৱাৰে বিদেশী বঙালক মই মাহৰ ভিতৰ কৰিহে তুমি হলা ব্ৰাহ্মণ আৰু মই হলো তুমি যদি অসমত বুজাই পঢ়াই গুৱাহাটীখন আমাৰ হাতলৈ আনিব পাৰা তেনেহ'লে তোমাক উপযুক্ত পুৰস্কাৰ দিম এই মুদ্ৰাকেইটা লোৱা যিমানবিলাক ফুকন আৰু ৰাজখোৱা আছে সকলোৰে মাজত মিলাই আৰু ক'বা কাম হৈ যোৱাৰ পাছত আৰু বেছি পুৰস্কাৰ এইডাল অৰ্থমানক আৰু ক'বা যুদ্ধলৈ আহোঁতে এইডাল যাতে পিন্ধি আহে সকলোকে ভালকৈ বুজাই দিবা যে বাচ্চাই অসম দেশ জয় কৰিবলৈ আমাৰ ইয়ালৈ পঠোৱা নাই অসমীয়া ৰজাৰ লগত মিত্ৰতা কৰিবলৈ আমি ইয়ালৈ আহিছোঁ আপোনালোকৰ কথা ৰাখিবলৈ মই প্ৰাণ ৰাখিছে মই ব্ৰাহ্মণ আপুনি হৈছে মান মন্তা মত কৰা এজন ক্ষত্ৰিয় ৰজা আপোনালোকে সদায় ব্ৰাহ্মণক গাত দিয়া দিয়ে মোৰ তোমাৰ ওপৰত সকলো ভৰসা মানত আজি সন্ধিয়া নহ'লে কাইলৈ ভিতৰত যাতে মই ইয়াৰ উত্তৰ পাওঁ মানৱ ধৰণৰ ওপৰত কি আশা কৰিব পাৰা আমি নাপাওঁ যিজন মানুহে দেশৰ কাৰণে যিজন মোমায়েকক বধ কৰিব পাৰে এইজন মানুহক তুমি মনেৰে কিনিব খুজিছা জীৱন হত্যা হৈ যথেষ্ট শক্তি আছে আৰু আমি এতিয়া ইমান দুৰ্বল হৈ পৰাৰ বাহিৰত লাচিত বৰফুকনে যুঁজৰ বাহিৰে আৰু কোনো কথাই ভাবিব নোখোজে এই কথা গতকি প্ৰভাতে ৰণত উচিত সিদ্ধান্ত হ'ব আৰু তাৰ লগত দেখা হৈছিল পণ্ডিতৰা ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ লগত দেখা হৈছিল অসমীয়াৰ মাজত মূলতে তিনিজন মানুহ আছে এজন হৈছে ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই তেওঁ বিক্ৰম চতুৰ আৰু বুদ্ধিয়ক আন এজন হৈছে লাচিত বৰফুকন তেওঁ এজন মহাবীৰ আৰু আহিয়াল পুৰুষ দেশৰ কাৰণে কৰিব নোৱাৰা কাম তেওঁৰ একোৱেই নাই আৰু ৰাজমন্ত্ৰীয়েও তেওঁ দায়িত্ব মানিছে আৰু তৃতীয়জন হৈছে সমুদ্ৰ চূড়ামণি চূড়ামণিয়ে গণনা কৰি সময় নিৰূপণ নকৰালৈকে
অসমীয়া সেনাই শত্ৰুক কেতিয়াও আক্ৰমণ নকৰে। আৰু পণ্ডিতৰাও কোনফালেদি অসমীয়া সৈন্যক আক্ৰমণ কৰিলে আমাৰ সুবিধা হ'ব বা কৰিব পাৰিলা? যি দেখিলো লাচিত বৰফুকনে সকলো ঠাই বেছ সুৰক্ষিত কৰি ৰাখিছে, আমাৰ কোনোফালে সুবিধা হ'ব? গুৱাহাটী দি উদাই গৈ আমি ব্ৰহ্মপুত্ৰ সেইফালে আজি ঘূৰা যাব পাৰিম। অৱশ্যে এবছৰ ঠাই মোক চকুত পৰিছিল। লাচিতে কোট মাৰি থকা ইটাপুলিৰ পৰা কামাখ্যা পাহাৰৰ নামনিলৈকে অমনাগুৰি ঘাটলৈকে মাজৰ সেই আন্ধাৰু মালেদি আমাৰ সেনা গুৱাহাটী অভিমুখে যাব পাৰে। ময়ো সেইটোৱেই অম্বাধিপতি বিশ্বৰীৰ বিভাগ নৌ সেনাপতি পাতি তোমাৰ লগত হাজাৰ চাকৰি লৈ গুৱাহাটী আক্ৰমণ দেখিবা। এইটো আমাৰ সম্বোধাধিপতি পণ্ডিতৰা সম্ৰাট মই লাচিত বৰফুকন আৰু ফুকন ৰাজপথৰ ভিতৰত এটা গৃহ সন্ধান লগাবলৈ উপায় থাকিব। এইখন লাচিত বৰফুকন কলকাতা আমাৰ পৰা 1 লক্ষ মোহৰ লৈ আমাৰ লগত যুঁজ নকৰো বুলি চুক্তিপত্ৰ চহী কৰি, কিন্তু এতিয়ালৈকে জৰহাট এৰাই ইয়াৰ কাৰণ জানিব পাৰোনে? এতিয়া এইখন তীৰৰ আগত লগাই বিৰিখনকৈ ফুকনৰ উঠালৈ মাৰি, যদি এইখন কৰি বৰফুকনৰ ওপৰত কিবা সন্দেহ হয় তেনেহ'লেতো আমাৰ কামটো সহজ। অজনাবতী তুমি ইয়ালৈ কিয় আহিছা? এই মুহূৰ্তত এই স্থান পৰিত্যাগ কৰা। অসমলৈ যুদ্ধ কৰিবলৈ তিৰোতাৰ লগত মুখ চুপতি মাৰিবলৈ নহয়। মোৰ তীক্ষ্ণ তীৰ যেতিয়া তোমাৰ অন্তৰ স্পৰ্শ কৰিব, তেতিয়া তুমি গম পাবা যে ৰাম সিংহই তীৰৰ আগত অপত্য পঠোৱাৰ কাৰণ কি। আপুনি ৰাজপুত আৰু ৰাজপুত জীয়াৰীয়ে প্ৰাণৰ ভয়ত কেতিয়াও মিছা নামানে। সেয়া হয়তো আপুনিও ভালদৰে জানে। এই উত্থাপনিক লৈ গৈ মুখত লোকক চাবক লগাই দিয়া। আপুনি এজন বীৰ হৈ এজন ব্ৰাহ্মণক তিৰোতাৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে। তুমি মোৰ আত্মসন্মানত আঘাত কৰিছা। বংশ মৰ্যাদাৰ কথা পাহৰি নাযাব প্ৰধানমন্ত্ৰী। মোগলৰ অধীনত আপোনাৰ সেই বংশ মৰ্যাদা লোপ পাইছে। নিজৰ মান সন্মান বংশৰ মৰ্যাদা নেওচা দি যেতিয়া মোগলৰ গোলামী কৰি আন স্বাধীন জাতিক মোগলৰ দাসত্ব স্বীকাৰ কৰিবলৈ বাধ্য কৰিছিল, তেতিয়া স্বাধীন জাতি স্বাধীন ৰজাৰ আত্মসন্মানৰ কথা নকৰি ৰজাৰ লৈ গৈ হাত কৰি বান্ধি থৈ দিয়ালৈ তাত বাকীখিনি এই ৰামসিংহই নিজেই কৰি তাৰ কোনো প্ৰয়োজন নাই ৰজাৰ এইটা কি নিজে ইচ্ছা মতে পণ্ডিত আপুনি আপোনাৰ আপুনি ৰাখে খবৰ। প্ৰশিক্ষা তোমাৰ বাচ্চাহে ইয়ালৈ যুদ্ধ কৰিবলৈ পঠিয়াইছো।
নাচ গান কৰি চিৰাজি খাই মজবুৰ হৈ থাকিবলৈ নহয় তাৰ কৈফিয়ত ৰচিদ খাই বাদশাহৰ আগত দিব তাৰ আগতে মোৰ আগত কৈফিয়ত দিব লাগিব আপোনাৰ অভিপ্ৰায়টো মানি তাৰ বাবে আপুনি মাফ কৰি দিব এইটো মোৰ অনুৰোধ নহয় আদেশ বাদশাহৰ প্ৰধান সেনাপতিৰ আদেশ ৰচিদ খোৱা আপোনাৰ তলতীয়া কৰ্মচাৰী নহয় আপোনাৰ যে ক্ষমতা আছে এই ৰচিদ খাৰু সমান ক্ষমতা আপুনি লাচিত বৰফুকনৰ সৈতে সন্ধি কৰিবৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে আৰু কি অধিকাৰত আপোনাৰ শিবিৰত আপুনি বাৰকৈ নাটবাদ বজাইছে তাৰ বাবে ৰচিদ খাই আপোনাৰ অনুমতি লোৱাৰ প্ৰয়োজন মোক নকৰে Lachit Barphukan কেনেকৈ নৈয়া গাঁৱলে নাৱত শুই শুই সৈন্য পৰিচালনা যেনে অসমীয়া সৈন্য তেনে অসমীয়া সেনাপতি
লাচিত বৰফুকনৰ দৰে বীৰ যোদ্ধা আছে যি দেশক আগৰ সহায় কৰে চকুৰ ৰাজনীতিবিদ আছে এই দেশৰ ৰজা ধন্য ধন্য এই দেশৰ ৰজা লাচিত বৰফুকন এই রাম সিংহ উৎসবী তোমার বীরত্বর সরল আপনার মূল দোষ নাই